গাইছ এই যে এতিয়া ট্ৰেইনখন গ'ল দেখিছেনে এই ট্ৰেইনখন যে গুচি গ'ল ইয়াৰ পৰা আপোনালোকে কি বুজি পালে বাৰু আমাৰ বহুতো টেনচন থাকে সেই টেনচনবিলাকো এই যে গ'ল এই ট্ৰেইনখনৰ নিচিনাকৈ ঠিক আছে তেন্তে আজি আমি এইটো বিষয়তে অলপ কথা পাতিম তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হে গাইজ মোৰ ডিডিজ ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোক কেনে আছে আশা কৰোঁ সকলোৰে ভালেই নিশ্চয় মোৰো ভাল আছোঁ আপোনালোকৰ কৃপাতে আৰু কেনেকুৱা চলিছে দিনবোৰ নিশ্চয় ভালেই চলিছে ভাবিছোঁ আজিও অলপ মটিভেশ্যনেল কথা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ গতিকে আগতীয়াকৈ কৈছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাৰণ এইবিলাক হৈছে আপোনালোকৰ মৰম আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে মই কেতিয়াও আগুৱাই যাব নোৱাৰোঁ গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ সদায় মোৰ শিৰত লাগিব তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান কি হয় আমি যিহেতু আমি ল'ৰা ছোৱালীবিলাকৰ আমাৰ এটা টিনেজ থাকে সেই টিনেজটোত আমাৰ কি হয় অসংখ্য টেনশ্যন আহে ঘৰৰ প্ৰেছাৰ কিবা কিবি ঢেৰ আহি যায় আৰু মানে এটা কি বুলি ক'ম এতিয়া আপোনালোকক বুজি পাইছেই চাগে এটা বহুত মানে ডিপ্ৰেশ্যন হৈ যায় মূৰত আৰু সেই ডিপ্ৰেশ্যনৰ ফলত হয়তো বহুত অপৰাধ কৰে যিবিলাক কৰিব নাপায় মই নকওঁ আগৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁ তেনেকুৱা এটা অপৰাধৰ বিষয়ে এনেকুৱা কিছুমান অপৰাধ কৰে সেইবোৰ কৰিব নাপায় কিছুমানে ঘৰে গুচি যায় কিছুমানে ছুইচাইড কৰে কিছুমানে সেইবিলাক আৰু এটচেট্ৰা আৰু সেইবিলাক কৰাটো একেবাৰে ভাল নহয় গতিকে মই যে ক'লোঁ আমাৰ টেনশ্যনবিলাক ট্ৰেইনৰ নিচিনাকৈ এই ধৰক ট্ৰেইনখন মৰ্ণিং 5টা বজাত আহিলে গ'ল আকৌ আহিলে আপোনাৰ 9টামান বজাত গ'ল আকৌ আহিলে সন্ধিয়া গ'ল আকৌ এখন ৰাতি 9টাত আহিলে গ'ল ঠিক আমাৰ টেনশ্যনবোৰ তেনেকুৱা এই এটা টেনশ্যন আহিলে সেইটোৱে মূৰটো পকাই যি টি একদম পোকৰ নিচিনা খাবহি খাই আকৌ সি গ'ল আকৌ এটা বেলেগ টেনশ্যন আহিলে তেনেকৈ ধৰণে আমি সেই ডিপ্ৰেশ্যনটোক কেতিয়াও আমাৰ মাইণ্ডটোক আমি সেই মানে এটেক কৰিবলৈ দিব নালাগিব সেই চিন্তা নামৰ পোকটো আমি মনত মেডিচিন দি আমি মাৰিব লাগিব ডক্টৰৰ মেডিচিন নহয় আমাৰ মাইণ্ডেৰে আমাৰ ভাৱনাই আমি নিজেই সেইটো মাইণ্ডটোক মানে ফ্ৰেছ কৰিব লাগিব সেই পোকটোৰ পৰা গতিকে সেই টেনশ্যনবিলাকক ইগন'ৰ কৰক সেইবোৰ বেয়া টেনশ্যন সেইবিলাকে আপোনাৰ লাইফত বেয়া প্ৰভাৱ পেলাব পাৰে সেইবিলাক আপুনি বাদ দিয়ক সেইবিলাকক আপুনি ফ'ল' কৰি থাকিলে নহ'ব আপুনি আপোনাৰ নিজৰ লক্ষ্যত ফ'কাছ কৰক আপুনি আপোনাৰ লক্ষ্য কি এই ধৰক আজি আপুনি যাব লাগে দেৰগাঁৱলৈ আপুনি ৰাতিপুৱা সোনকালে উঠি পেলাই আপুনি গা পা ধুই ৰেডি হ'ল আৰু যাবৰ কাৰণে এতিয়া আপুনি ওলাই আহিলে আপোনাৰ ধৰক ঘৰৰ ওচৰৰ পৰাই গাড়ী চলে আৰু আপুনি ঘৰৰ ওচৰলৈ ওলাই আহিলে এতিয়া চাব আপোনাৰ সন্মুখেদি গাড়ী গৈ থাকিব এখন যাব গোলাঘাটলৈ এখন যাব আপোনাৰ এইবিলাক মানে দেৰগাঁৱলৈ নাযায় এখন যাব গোলাঘাট এখন যাব বোকাখাট তাত দেৰগাঁৱত মানে দেৰগাঁৱৰ নিনিয়ে মানে দেৰগাঁৱলৈ যোৱা গাড়ী ধৰক এখনো নাই তেতিয়া ধৰক আপুনি সেইটো দেৰগাঁৱলৈ নোযোৱা গাড়ীখনত আপুনি যাব জানো আপুনিতো কেতিয়াও নাযায় আপুনি দেৰগাঁৱলৈ যাব গতিকে আপুনি দেৰগাঁও যোৱা গাড়ীখনতহে উঠিব লাগিব আপুনি ঘৰৰ ওচৰত যদি আপোনাক দেৰগাঁও নিনিয়ে অকল কোৰালগুৰিলৈকেহে নিয়ে ধৰক ইয়াৰ পৰা ধৰক এতিয়া আছোঁ ইয়াত খনিকৰৰ পৰা কোৰালগুৰিলৈ নিলে কি হ'ব তাৰ পৰা আপুনি আকৌ এখন গাড়ী ল'লে আপোনাৰ 2টা ভাড়া লাগিবনে আপোনাৰ বেছি খৰচ হ'ব ন গতিকে আপুনি ভাবি লওক যে এখন দেৰগাঁৱলৈ যোৱা গাড়ী নহয় ধৰক আপুনি সেই দেৰগাঁৱলৈ যোৱা গাড়ীখন ল'বলৈ আপুনিতো সেই দেৰগাঁৱলৈ যোৱা গাড়ীখনেই ল'ব ন মোৰ ঘৰ দেৰগাঁৱতে কাৰণে মই দেৰগাঁও বুলি কৈছোঁ আপোনালোকে আপোনালোকৰ চিনাকি জেগা এখনকে এক্সাম্পল হিচাপে ধৰি ল'ব ধৰক এতিয়া চাওক মই দেৰগাঁও সেইখন নাপালোঁ মইতো দেৰগাঁও নোযোৱা গাড়ীখনতো নাযাওঁ মোৰ দেৰগাঁও যোৱা গাড়ীখন আহিলে মই সেইখনত গ'লোঁ গৈ মই দেৰগাঁও পালোঁগৈ আপুনি চাওক এতিয়া যদি মই গোলাঘাটলৈ যোৱা গাড়ী এখনত গুচি গ'লোহেঁতেন মই গোলাঘাটলৈ লৈ গ'লোহেঁতেন হয়নে কি হ'লহেঁতেন মোৰ প্ৰব্লেম হ'লহেঁতেন তো সেইটো কাৰণে মই য'ত যাম বুলি ভাবিছোঁ যদি অকণমান দেৰি যদি ৱেইট কৰি দিওঁ তেন্তে মই দেৰগাঁও যোৱা গাড়ীখনতে উঠি গৈ মই দেৰগাঁও পাই গ'লোঁ
গম পাইছে গতিকে টেনশ্যনটো আপোনাৰ তেনেকুৱা আপোনাৰ মূৰলৈ হাজাৰটা টেনশ্যন আহিব হাজাৰটা কিবা আপুনি কিবা এটা বিজনেছ কৰিব লৈছে বা কিবা এটা কাম কৰিব লৈছে আপোনাক অনেকটা ক'ব মানে বিভিন্নজনে বিভিন্নটা আপোনাক শুনাব কথা কমেণ্ট দিব আপোনাক যে এইটো কৰিব নালাগে এইটো হ'ব এইটো কৰিব নালাগে এইটো ঠিক তেনেকুৱা ধৰণৰ বহুতো কথা আপোনাৰ মাইণ্ডত আহি যাব আৰু অহাৰ লগে লগে আপোনাৰ মাইণ্ডটো কি হ'ব চক্কৰ লাগি যাব পূৰা আৰু তেতিয়াই কি হ'ব আপোনাৰ বিভিন্ন ধৰণৰ টেনশ্যন আহি যাব যে সেইজনে তেনেকৈ কৈছে সেইটোহে কৰিম এইজনে এনেকৈ কৈছে এইটোহে কৰিম ঠিক তেনেধৰণৰ কথা গতিকে আপুনি বেলেগৰ কথালৈ বাদ দিয়ক হাজাৰজনে হাজাৰজনৰ কথা ক'ব আপুনি হাজাৰটাটো কৰিব নোৱাৰে গতিকে আপুনি নিজে যিটো ভাবিছে সেইটো ফ'কাছ কৰক আপোনাক যদি দক্ষজনে যদি আপোনাক কিবা এটা শিকাবলৈ বিচাৰিছে তেন্তে আপুনি সেইটো মানক কিন্তু চবৰে কথা আপুনি শুনিলে আপোনাৰ টেনশ্যন বেছি বাঢ়ি যাব গতিকে আপুনি ঘৰৰ প্ৰব্লেমবিলাকো হ'ব পাৰে গতিকে চব একাষৰীয়াকৈ ৰাখক আপুনি যিটো ভাবিছে সেইটো কৰক আপোনাৰ লক্ষ্যত যাওক যেতিয়া আপোনাৰ লক্ষ্যটো পূৰণ হ'ব চাব এদিন আপোনাৰ সকলো প্ৰব্লেম নিজে চল্ভ হৈ গৈছে গতিকে টেনশ্যনবিলাকত পৰি ডিপ্ৰেশ্যনত পৰি আপুনি অপৰাধমূলক কাম নকৰিব আপোনাৰ টেনশ্যনবিলাকক আপুনি একাষৰীয়াকৈ ৰাখিবলৈ আপোনাৰ মাইণ্ডটোক আপুনি সেইটো আপোনাৰ সেই লক্ষ্যটোৰ লগত আপুনি সেই টেনশ্যনবিলাকক যুঁজ দিয়ক সেইবিলাকক নিজে সেইবিলাকে হাৰ মানি যাব আপোনাৰ ওচৰত গতিকে আজিলৈ ভিডিঅ'টো ইমান কথাখিনি নিশ্চয় বুজিব পাৰিছে গতিকে যদি বুজি পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব